হেল্ল' বন্ধুসকল, আপোনালোকক আৰু অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আমি আহিছোঁ এতিয়া আমাৰ লোকেল পাহাৰত ঢেকীয়া চব্জি ছিঙিবলৈ। তাৰ লগতে আপোনালোকেও আহকচোন। আমাৰ লোকেল পাহাৰটোনো দেখিবলৈ কেনেকা। আমাৰ লোকেল পাহাৰৰনো ঢেকীয়া চব্জি পায়নে নেপায় না। আপোনালোকে ঢেকীয়া চব্জি খায়নে নেখায়? যদি খায় কেনেকুৱা লাগে নিশ্চয় কমেণ্টত জনাব। আমাৰ ইয়াতে মানে বহুতো লোকেল পাহাৰত ঢেকীয়া চব্জি পায়। আহকচোন বন্ধুসকল, আমি ঢেকীয়া চব্জি ছিঙো মনে মনে চুৰ কৰি কেনে। নিশ্চয় আপোনালোকৰ ভাল ন? এতিয়া ৰাখিছোঁ দেই। এই বাইদেউ, ঢেকীয়া পাইছা নেকি? বিক্ৰী কৰিব নেকি একমুঠি মান? হয়তো, কেনেকুৱাকৈ দিছে মুঠি? 10 টকা লাগে। লোকৰ পৰা মনে মনে চুৰ কৰি কেনে ছিঙিব আহিছে, 10 টকা লাগে তাক। নক'বা আৰু, চাবি জোকৰ কাৰণেহে ভয় লাগে মোক, কিন্তু জোকে ধৰিবলৈহে ভয় লাগে মোক, কিন্তু আপোনাক ভয় লাগে নালাগে বাইদেউ? ভয় নালাগে। হয় নেকি? জোক ভয় খালে আৰু এই জংঘলত মই নোসোমালোহে হয়। ঠিকে আনিছ মা? দে মই মোনাত ভৰাই ল'ম ন মা? আমাৰ ছোৱালী এজনীয়ে একদম জোখে মোহে একো ভয় খোৱা নাই, চাওকচোন কেনেকুৱা গৈ আছে। দুষ্ট ছোৱালীজনী। আলহী খাবলৈ যাম। হয় নেকি? বৌ ঘৰত যাম নহয়, তাতে ঢেকীয়াটো এইটো লৈ যাম চাওক বুলি বন্ধুসকল, ভাবিছোঁ। ঢেকীয়া। আমাৰ এইখন লোকেল বাৰীত মানে বহুতো ঢেকীয়া পায়, বুজিছেনে? একদমবাৰে এইটো আমাৰ ঢেকীয়া চব্জিৰ বাগান বুলিয়ে ক'ব পাৰি আৰু। এইটো আমাৰ পাহাৰীয়া জেগা নহয়, গাঁৱলীয়া জেগা। ঢেকীয়াৰ বাগান হয় এয়া। চাওক বন্ধুসকল, আমি ঢেকীয়া ছিঙি আছোঁ। আপোনালোকৰ সিফালেনো পায় নেকি বাৰু? খাবলৈ কেনে পায় আপোনালোকে? কমন কৰি জনাবচোন। এইকেইটা ক'ত সোমাই আছে? এইটো হাই কচোন মা। জংঘলৰ ভিতৰত সোমাই কিনে হাই কৈ আছে অ' আমাৰ ছোৱালীজনী। ঢেকীয়া বিচাৰিছ মা? তই ঢেকীয়া পাচলি খাৱ না নাখাৱ? খাবি। আমি আলুৰ লগত আমি আলুৰ ধুনীয়াকৈ লগত ধুনীয়াকৈ খাম ন। ভাজি কেনে খাম আৰু। কোনটো? মোৰ ঘৰলে জোকে ধৰিলে হ'লে একদম বাৰে ঢেকীয়া চিকীয়া পেলাই ঘৰলৈ দৌৰ দিম বাল। নহ'লে বহুতো ভয় লাগে দেই জোক। ইমান ভয় পাবিয়ে নেকি হা? মই মাইকী মানুহজনী হৈ ভয় খোৱা নাই আৰু মই তই মতা মানুহ হ'ব পাৰে, ভয় দিলটো অলপমান মাইকী মানুহৰ নিচিনাহে আছে। হয় নেকি? হয়। কচু খাবি নেকি? কচু ইমান ভাল ইয়াৰ কচুটো খাবলৈ। হয় নেকি? ইমান চাবি ধুনীয়া আমাৰ টিকলিজনীক একদম জোক পিছল ধৰিব। পিছল খাবলৈ কচুটো। ইমান আছে মানে কুমলীয়া কুমলীয়া হয়। হয় নেকি? এইটো ঢেকীয়া এয়া। বেছি ছিঙিব নালাগে নেকি? আকৌ বাৰী দেৱতাই বেয়া পাব নহয়। হয় নেকি? ইমান ঢেৰ আছে ইয়াত। ছিঙিক। একদম মানে ঢেকীয়া পাচলি খাবলৈ মন গ'লে বজাৰৰ পৰা নিকিনিলেও হৈ যায়। আমাৰ বাৰীতে ঢেকীয়া আছে।
কিমান লাগে বন্ধুসকল, এইটো মোনাৰ লগত একদম ভৰ্তি হৈ যায়, এক মোনা পাই যাব ভালকৈ ছিঙিলে। মা ইফালে নাযায়, এইফালে এফালে জংঘল পাবা। পুৰি গুৰি মোৰ ফোনে পৰি গ'লে বোলে। ঢেকীয়া ছিঙিছ খামনি বাইদেউ। ঠিক আছে, ইমান জংঘল বাইদেউ খাবলৈ মন আনি আনি খা। এনেকুৱা নক'বচোন, আমাকো খাবলৈ মন যায় নহয় টেঙা। আপুনি কিয় তেনেকুৱা কয়? আপোনাৰনো মোৰ পৰা মৰম নাই নে বাইদেউ? মৰম নাই। বা এনেকুৱা নক'ব দেই। মোক মানে পৰুৱা এটাও ভয় নকৰে, গম পাইছেনে? আমাৰ টেকেলীটো আৰু কিমান ডাঙৰ চাওকচোন, এটা পৰুৱাৰ পৰা 10 গুণে ডাঙৰ। সামান্য মাখি এটা মোক ভয় নকৰে, কি ক'ব আৰু পত্নীয়েনো আৰু ক'তনো ভয় কৰিব। টেঙা খাম বুলি ক'লে একদমবাৰে টেঙা চেপি মাথাত ঢালি দিয়ে, কি ক'ব আৰু। মোৰ যে কি কপাল, মই কেনেদৰে মাইকী বাচোঁ, বহুত চিন্তা ভাৱনা লাগি যায়। চিন্তা লাগে। আজি ইমানতে সামৰিছোঁ বন্ধুসকল, কেনেকুৱা লাগিছে? মোৰতো একটা হাতটো নাই দেই বন্ধুসকল, একটা হাতটো সেই গোবৰ চিঙৰ নিচিনা দুইটা, গোবৰ চিঙৰ যেনিবা দুইটা হাত নাই, মোৰ এটা হাতটো নাই। গতিকে সেইটো কাৰণে মই একটা হাতৰে নমস্কাৰ কৰোঁ। নমস্কাৰ বন্ধুসকল। মোৰ ভিডিঅ'টোনো চাই কেনেকুৱা পালে? আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় মৰম চেনেহ দিব, আৰু মৰম চেনেহ দিলে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মই কি চাই আছে? লাজ নালাগে নেকি? আমাৰ বন্ধুসকলে বেয়া পাব, এনেকৈ নাহাঁহিবি। বন্ধুসকল, যদি ভাল পাইছে মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ, টাটা, বাই বাই।